এটা কথাই কম তোমালোকৰ স্কিলৰ ওপৰত। স্কিলটো শুনিবানে? এটা সাধু কম, সৰু সাধু, 1 মিনিটৰ সাধু শুনিবা? শুনিবা সাধু? ঠিক আছে, মই সাধুটো 1 মিনিট কৈছোঁ। এবাৰ মানে এটা ইণ্টাৰভিউ পাতিছে। সেই ইণ্টাৰভিউটোত লেপটপ, মোবাইল এনেকুৱা ধৰণৰ ইলেক্ট্ৰনিক্স সামগ্ৰীবিলাক বেচিব লাগে আৰু বিচাৰিছে ইঞ্জিনিয়াৰিং বেষ্ট ল'ৰা, যাৰ ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী আছে সেইবিলাক ল'ৰা বিচাৰিছে। বহুত ল'ৰা ছোৱালীয়ে বায়'ডাটা দিছে। দিয়াৰ পিছত ইণ্টাৰভিউ বোৰ্ডত যেতিয়া বহি আছে 4-5 জন, তাতে এখন বায়'ডাটা পালে। বায়'ডাটাখনত কি লিখা আছে জানে? বায়'ডাটাখনত আছে যে ল'ৰাজনক হ'ল, যেতিয়া ল'ৰাজনৰ দেখিছে ইণ্টাৰভিউ বোৰ্ডত থকা মানুহখিনিয়ে অকল মেট্ৰিক পাছ, 3rd ডিভিজন। যিখন বায়'ডাটা দিছে 3rd ডিভিজন ল'ৰাজনৰ আৰু মেট্ৰিক পাছ। তেতিয়া গোটেইকেইজনে আলোচনা কৰিছে যে আমি ইঞ্জিনিয়াৰিং বিচাৰিছোঁ, এই ল'ৰাজনে কিয় দিছে মেট্ৰিক পাছে আৰু তাকো 3rd ডিভিজন, ই কিয় দিছে? তেতিয়া ইণ্টাৰভিউ বোৰ্ডত যেতিয়া আলোচনা কৰি আছে, ঠিক দৰ্জাৰ মুখৰ পৰা ল'ৰাজনে মাত দিছে, ছাৰ সেইজন ময়ে হয়, ছাৰ মোৰ 1 মিনিট সুবিধা দিয়ক যে আপোনালোকে অকণমান মোক ইণ্টাৰভিউ এটা লওক। তেতিয়া কৈছে আমি ইঞ্জিনিয়াৰিং বিচাৰিছোঁ, তুমি কিয় দিছা? কৈছে ছাৰ 1 মিনিট সময় দিয়ক, ইণ্টাৰভিউ লওক, যদি মই ফেইল কৰোঁ মোক ওলাই দিব গতিয়াই, আৰু যদি পাছ কৰোঁ মোক চাকৰিটো আপোনালোকে দিয়ে নিদিয়ে আপোনালোকৰ ডিচিশ্যন, কিন্তু আপোনালোকে ইণ্টাৰভিউটো লওক। তেতিয়া তেওঁলোকে ডিছকাছ কৰিলে, ভাবিলে ইমান কৈছে যেতিয়া ল'ৰাজনক ভিতৰলৈ মাতিলে। মাতি ভিতৰত থিয় কৰাই কৈছে, প্ৰথম যিজন ইণ্টাৰভিউ লয় তেখেতৰ লেপটপটো ঘূৰাই দিছে। দি উঠি কৈছে তুমি লেপটপটো বেছি দেখুওৱা, এই লেপটপটো মোক বেছি দেখুওৱা, মোৰে লেপটপ মোক বেছি দেখুওৱা। তেতিয়া ল'ৰাজনে কৈছে ছাৰ মই লেপটপটো লৈ অকণমান বাহিৰৰ পৰা এণ্ট্ৰি কৰিব পাৰিম নেকি? তেতিয়া কৈছে পাৰে, একো কথা নাই। ল'ৰাজনে ধুনীয়াকৈ লেপটপটো লৈছে, বাহিৰলৈ গৈছে, দৰ্জাখন মাৰি থৈ গৈছে। সি যাওঁতে মানে সি খুলি সোমাব। ইণ্টাৰভিউ বোৰ্ডৰ মানুহে 1 মিনিট ৰখিলে, 2 মিনিট এনেকৈ দৰ্জালৈ চাইছে, 3 মিনিট ৰখিলে, 5 মিনিট ৰখিলে, আকৌ দৰ্জাখনলৈ চাইছে, 10 মিনিট ৰখিলে, 20 মিনিট ৰখিলে, আধা ঘণ্টা ৰখিলে, ল'ৰাজন নাই, দৰ্জাখন খোল খোৱা নাই। তেওঁলোকে চাই দৰ্জাখন আকৌ কি হ'ল, তেওঁলোকে হৈছে কি হ'ল। এজনে ওলাই গৈ বাহিৰৰ যিজন ৰিচিপশ্যন কাউণ্টাৰত আছে তেখেতক সুধিছে যে বাইদেউ এই যে লেপটপ এটা লৈ ল'ৰাজন বাহিৰত আহিছিল নেকি? কৈছে আহিছিল, কিন্তু ল'ৰাজন দেখোন দৌৰ মাৰি পলাইছে, লেপটপটো লৈছে আৰু দৌৰি আছে। এওঁ কৈছে শেষ। লগে লগে ভিতৰত আহিছে, গোটেইকেইজনক কৈছে হাই হাই কি কৰিলোঁ, চোৰৰ পাল্লাত পৰিলোঁ, মোৰ লেপটপত মোৰ বিয়াৰ ফটো আছিল, মোৰ কইনাৰ ফটো আছিল, মোৰ গোটেই সমস্ত ডাটা আছিল, ই লেপটপটো লৈ চুৰ কৰিলে। গোটেইকেইজনে বায়'ডাটাখন বিচাৰিছে, লগে লগে ফোন নম্বৰটো বিচাৰিছে আৰু ডায়েল কৰিছে গোটেইকেইজনে। এজনৰ ফোনটো লাগিছে, যিজন ইণ্টাৰভিউ মানে যিজনৰ লেপটপটো আছিল তেওঁৰ ফোনটো লাগিছে। তেতিয়া তেখেতে কৈছে অ' বাবু তুমি লেপটপটো ঘূৰাই লৈ আহা, তোমাক যি লাগে দিম। সিফালৰ পৰা সি ল'ৰাজনে উত্তৰ দিছে ছাৰ কিমান দিব? কথাটো বুজিলে? তাৰমানে সি বিক্ৰী কৰিলে, সি লেপটপটো কৈছে ছাৰ কিমান দিব। কথাটো বুজি পাইছে নহয়? তাৰমানে লেপটপটো সি বিক্ৰী কৰিলে। গতিকে স্কিলটোৰ প্ৰয়োজন হ'ব। তোমাৰ ডিগ্ৰী কিমান আছে আজিৰ যুগত সেইটো মেটাৰ নকৰে। তোমাৰ এই যে মুখখনৰ কথা কোৱাৰ স্কিল, এই স্কিলটো আটাইতকৈ প্ৰয়োজনীয়। আজি তোমালোকে চোৱা, আজি খেল মহাৰণ পাতিছে, আজি গানৰ সংগীত মহাৰণ পাতিছে, কিয়? তোমালোক কোনোবাজনে পঢ়িব নোৱাৰিব পাৰা, তোমালোকৰ আন কথাত কিন্তু স্কিলটো আছে। গতিকে সেই স্কিলটো তোমালোকে বিচাৰি উলিয়াই তোমালোকে যদি স্কিলটো খটোৱা দেখিবা এদিন টপ পজিশ্যনত আছা। কাৰণ কোনোজন মোদী, কোনোজন হিমন্ত বিশ্বৰ টপ পজিশ্যনত থকা ল'ৰা নহয়। আজি কিন্তু আমি সকলোৱে চেলুট দিওঁ। গতিকে এনেকুৱা ধৰণৰ যিমানসকল বিজ্ঞানী আছে, যিমানসকল অফিচাৰ আছে, তেওঁলোক খুব টপ পজিশ্যনৰ পৰা যোৱা নহয়, কিন্তু মিডল পজিশ্যনৰ পৰা, তলৰ পজিশ্যনৰ পৰা গৈয়ে তেওঁলোকে আজি মানুহ হিচাপে থিয় দিব পাৰিছে। গতিকে তোমালোকক আজি এটা কথা মনত লৈ যোৱা যে স্কিল যিকোনো এটা স্কিল লোৱা আৰু মুখেৰে কথা ক'ব পৰা স্কিলটো বঢ়োৱা, দেখিবা এদিন তোমালোকে জয়ী হৈছা। ধন্যবাদ।